হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ সকলোৰে? সকলো ভালে আছেনে? এয়া এফালে চাওক, আমাৰ কুকুৰা হেকি আছে। আজি ভাবিলোঁ পিকনিক খাম বুলি বাহিৰতে, মানে বনোৱা সিজোৱাটো ভিতৰত হ'ব আৰু খোৱা বোৱা বাহিৰত হ'ব। ঠাণ্ডা দিন, সেইকাৰণে জুই জ্বলাইছোঁ, বাহিৰতে কুকুৰা হেকি আছোঁ। জুইও হেক লোৱা হৈ যাব, তাৰপিছত কুকুৰাও আমাৰ চপা হৈ যাব। এইফালে যিহেতু বতাহ দি আছে, ধোঁৱাটো এইফালে হৈছে, ভালকৈ হেকিব পৰা নাই, অলপ অসুবিধা হৈ আছে। তেতিয়া আৰু বাহিৰত যেতিয়া হেকিবলৈ আহিছোঁ, বাহিৰতে হেকি ল'ম, ফিনিচিং কৰি ল'ব লাগিব ইয়াতে, এবাৰ ভিতৰত এবাৰ বাহিৰত, সেনেকুৱা নহ'ব। সেইকাৰণে মই কৈছোঁ নাই, ইয়াতে হেকি লোৱা হৈ যাব। মই জুইটো দি দিছোঁ অলপ, তেওঁ হেকি মেলি ভালকৈ কাটি মেলি ল'ব। এয়া চব্জি বোলে তেওঁ পাতিব, আৰু পিছত পোলাও মই পাতিম। আজি পোলাওৰ পিকনিক হ'ব। নৱেম্বৰ মাহতে প্ৰথমটো পিকনিক আৰম্ভ কৰি দিলোঁ আমি। বাহিৰত ক'ৰবাত পিকনিক খাই ভাল লাগে, কিন্তু কি কৰিব, এতিয়া ঘৰতে প্ৰথমটো আৰম্ভ কৰিছোঁ। তাৰপিছত চাওঁ বাহিৰত ক'ৰবাত খাব পাৰোঁ নেকি। এইফালে তেওঁ মছলা ওলাই লৈ আছে, চব্জিৰ কাৰণে যিমানখিনি যি লাগে যোগাৰ কৰি লৈ আছে। আৰু এইফালে মই তলত বহি পিঁয়াজ চিয়াজ এইবিলাক কাটি মেলি দি আছোঁ। এয়া মই কথা পাতি থাকোঁতে মই এটা আহি তেজ লৈয়ে যাব বিচাৰিছিলে মোৰ। এনেও গাত তেজ আছেনে নাই, আৰু মইহে আহিছে মোৰ তেজ খাবলৈ। মাৰি পিটিকা কৰি দিলোঁ একেবাৰে। এইফালে চাওক, মই কি কাটি আছোঁ, তলতে বহি আছোঁ। এয়া ভাবিলোঁ কিবা এটা পাচলি বনাম বুলি, এয়া দাংবডি অলপ ভাজি বনাম বুলি ভাবিলোঁ। আগৰ দাংবডি এইখিনি আনি থোৱাই আছে, আৰু আমাৰে আজি আৰু দাংবডি লৈ আহিলে। দাংবডিখিনি যিহেতু ভাল, সেইকাৰণে লৈ আহিলে তেওঁ। এয়া তেওঁ এইফালে চব্জি পাতি বাহিৰত আছে, এইফালে মই মোৰ কাম কৰি আছোঁ। এইফালে মছলাখিনি মই ভাবিছোঁ আগত সোমাই লওঁ জেগাত, তাৰপিছত দাংবডিটো কাটি ল'ম বুলি ভাবিলোঁ। এয়া দাংবডিটো ইমানেই ভাল, একেবাৰে গুটি লগা অকল আছে, অকল গুটি ওলাই হয়। এয়া কেনেকুৱা গাঁঠি মাৰিছে, খুলিবই নোৱাৰিছোঁ মই। আৰু মোৰ কাটি দিবলৈ বেয়া লাগে পলিথিন, মই এনেকুৱা খুলিয়ে এৰাওঁ, যিমানেই যি হওক লাগিলে। এয়া এৰাই দিলোঁ। এইফালে দাংবডি আৰু কুন্দুৰি আকৌ লৈ আহিলে। সেইদিনাখনৰ পাচলি শেষেই হোৱা নাই। মই তেওঁক কৈছোঁ ইমানেই দাংবডি আছে, আকৌ কেলৈ লৈ আহিলা? তাৰপিছত তেওঁ কৈছে গুটি অলা হয়, সেইকাৰণে লৈ আহিলোঁ বুলি। তাৰপিছত চাওঁ কোনখিনি বনাওঁ আজি, এইখিনি বনাওঁ নে আগৰখিনি বনাওঁ। বেটাই এয়া পাচলি কাটি আছিলে, লাজতে উঠি গুচি গ'ল। আমাৰ এওঁৰ এইফালে চব্জি হৈ গ'ল, মাংস শুকান ভজা হৈছে, ইমান ধুনীয়া কালাৰটো হৈ গ'ল। এয়া চাওক, এইফালে মোৰ পোলাও ৰেডি হৈ গ'ল। পোলাও মই কেনেকুৱা বনালোঁ মই সেইটো শ্বৰ্ট ভিডিঅ'ত দিছোঁ বাৰু। একেবাৰে চিম্পুল নিচিনা যেনেকুৱা বনাইছোঁ মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকেও পাৰিলে পোলাও বনাব পাৰিব, পোলাও বনাই খাব পাৰিব। একেবাৰে মানে চিম্পুল পদ্ধতিৰে, বেছি সময় নালাগে পোলাও বনাবলৈ। এয়া আমাৰ ইহঁতে ভাত খাই আছে, বাহিৰতে খাইছে। বাহিৰত খাম বুলি কৈছে তো বাহিৰতে খাব লাগিব। এতিয়া বেটাই কৈছে বাহিৰতে খাবহি। পিকনিক মানে বাহিৰত খোৱাটোৱে পিকনিক, ভিতৰতো বোলে নহয়। সেইকাৰণে ঠিক আছে, চকী টকী ওলাই বাহিৰতে খাই আছোঁ আমি। আমাৰ ইহঁতে খাই আছে, তাৰপিছত ময়ো খাম। এয়া মই আৰু বেটা খাই আছোঁ। আমাৰ এওঁ উঠি গ'ল। বেটাৰ যিহেতু কুকুৰাৰ ফেভৰেট, সেইকাৰণে সি লাহে লাহে খাই আছে, সোৱাদ লৈ। এইফালে টেষ্টি কৈ আছে আৰু খাই আছে। নলয়, তাৰ বাতিত বোলে থোৱা আছে, সেইটো ল'ব বোলে সি। এয়া মই তাৰ বাতিৰখিনি তাক ঢালি দি আছোঁ। কি বনালোঁ আপোনালোকক দেখালোৱেই। দাংবডি ভাজি আৰু লোকেল কুকুৰা ভজা, তাৰপিছত বিলাহী চালাড আৰু পিঁয়াজ আছে এইফালে। গাইছ, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আকৌ লগ হ'ব অন্য এটা ভিডিঅ'লৈ।